কলৈ যাব এতিয়া মিয়াসকল থাকিবলৈ এতিয়া ঠাই নোহোৱা হৈছে মিয়াসকলৰ চাৰিওফালে এতিয়া কেৱল চলিছে উচ্ছেদ অভিযান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত এতিয়া তৎপৰ হৈ পৰিছে প্ৰশাসন উজনিৰ পৰা নামনিলৈ কোনো ঠাইত এতিয়া মিয়া থাকিব নোৱাৰিব কেৱল উজনি নামনি নহয় এতিয়া গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত উচ্ছেদ অভিযান চলোৱা হৈছে আৰু গুৱাহাটী মহানগৰীটো এতিয়া মিয়া থাকিব নোৱাৰিব গতিকে এই লোকসকল এতিয়া কলৈ যাব এতিয়া বিপাঙত পৰিছে লোকসকল এতিয়া ঘৰ বাৰী সকলো ভাঙি তছনছ কৰা হৈছে আৰু এতিয়া থাকিবলৈ ঠাই নাই খাবলৈ খাদ্য নাই আৰু অসমত এতিয়া মিয়াৰ কোনো স্থান নাই বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া উচ্ছেদ চলিবই যিসকল অবৈধ বেদখলকাৰী সেই বেদখলকাৰীৰ বিৰুদ্ধে এতিয়া উচ্ছেদ অভিযান চলিয়াই থাকিব বুলি কৈছে মুখ্যমন্ত্ৰীয়ে আৰু তাৰ পাছত বিভিন্ন প্ৰান্তত উচ্ছেদ চলোৱা হৈছে আমি দৃশ্য কেইটামান আপোনালোকক দেখুৱাইছোঁ উৰিয়ামঘাট মাৰ্ঘেৰিটাকে ধৰি উজনিৰ বিভিন্ন প্ৰান্তত উচ্ছেদৰ বাবে সাজু হৈছে চৰকাৰ আৰু এইদৰে তালি টোপোলা বান্ধিছে মিয়াই আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ সৰু পথাৰৰ উৰিয়ামঘাটত এতিয়া তালি টোপোলা বান্ধিছে এইদৰে শাৰী দেখিবলৈ পোৱা গৈছে মিয়াৰ যিমান দূৰলৈ চাই আপুনি সিমান দূৰলৈ কেৱল মিয়াসকলৰ শাৰী দেখিছে নিশা গাড়ীয়ে গাড়ীয়ে এতিয়া পলাইছে মিয়াসকল আৰু এতিয়া উজনিৰ বিভিন্ন প্ৰান্তত উচ্ছেদৰ বাবে চৰকাৰ সাজু হৈছে বেদখলকাৰীক বান্ধি দিছে এতিয়া সময়সীমা আৰু এইদৰে সৰু পথাৰ উৰিয়ামঘাটত ডাঙৰ ট্ৰাকত তালি টোপোলা বান্ধিছে মিয়াই এতিয়া এফালৰ পৰা চলাই দিয়া হ'ব শ বুলডোজাৰ ইতিমধ্যে তালিকা সাজু কৰা হৈছে হস্তম প্ৰশাসন আৰু ইতিমধ্যে তৎপৰ হৈ পৰিছে একশ্যন মোডত এতিয়া প্ৰশাসন আৰু উচ্ছেদৰ ভয়ত এতিয়া উৰিয়ামঘাট এৰিছে সন্দেহজনক নাগৰিকে আমি দৃশ্য কেইটামান আপোনালোকক দেখুৱাইছোঁ ৰাজপথত শাৰী শাৰী ট্ৰাকে ট্ৰাকে বেদখলকাৰী আৰক্ষীয়ে চলাইছে তালাচী অভিযান সকলো নথিপত্ৰ পৰীক্ষা কৰিহে যাবলৈ দিয়া হ'ব বেদখলকাৰীক আৰু উৰিয়ামঘাটৰ পৰা এইদৰে পলাইছে এইসকল বেদখলকাৰীয়ে মুঠৰ ওপৰত অসমৰ কোনো ঠাইত বা চুকে কোনেও কোনো মিয়া থাকিব নোৱাৰিব গতিকে এই মিয়াসকল এতিয়া কলৈ যাব আৰু এই দৃশ্যকেইটা বৰ্তমান সময়ত যথেষ্ট ভাইৰেল হৈছে গোৱালপাৰাত উচ্ছেদ চলিলে ধুবুৰীত উচ্ছেদ চলিছে বিভিন্ন প্ৰান্তত উচ্ছেদ চলি আছে সেই কথা আপোনালোক সকলোৱে জানে বাংলাদেশী খেদা অভিযান চলি আছে অসমৰ বিভিন্ন প্ৰান্তত আৰু তাৰ মাজতে এই দৃশ্যকেইটা দেখিবলৈ পোৱা গৈছে এইদৰে তালি টোপোলা বান্ধি মিয়াৰ জাকে জাকে মিয়া তালি টোপোলা বান্ধি এতিয়া শাৰী পাতিছে মিয়াসকলে এইদৰে পলাইছে নিশাৰ ভাগত ট্ৰাকত উঠি পলাইছে এতিয়া মিয়াৰ বিৰুদ্ধে বৰ্তমান সময়ত বহু লোকে বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে নেতা মন্ত্ৰীসকলে বা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাইও এটা মন্তব্য আগবঢ়াইছে শৃংখল চলিহাই এতিয়া মিয়াৰ বিৰুদ্ধে শেষ যুদ্ধলৈ যাবলৈ সাজু হৈছে আৰু ঘৰে ঘৰে বন্দুক দিবলৈ চৰকাৰক আহ্বান জনাইছে উজনি অসমলৈ মিয়া গ'লেই পৰিস্থিতি বেয়া হোৱাৰ ইংগিত দিছে এতিয়া শৃংখল চলিহাই উজনি অসমত মিয়া থাকিব নোৱাৰিব মিয়া গ'লেই কিন্তু এতিয়া বিপদ নিশ্চিত বুলি কৈছে আৰু খিলঞ্জীয়া লোকক ৰাজপথলৈ ওলাই আহিবলৈ কৈছে শৃংখল চলিহাই ফেচবুকত আন্দোলন কৰিলে নহ'ব ৰাজপথলৈ ওলাই আহক হেংদাং লোৱা নাই ল'লে হেংদাং ৰক্ষা নাই বুলি কৈছে আৰু উজনি অসমৰ পৰা মহা সংগ্ৰাম হ'ব 17 বাৰ হৰুৱাই থৈছোঁ এইবাৰ 18 বাৰ হ'ব বুলি কৈছে জাতি যদি বাচিব লাগে এতিয়া বৰ্তমান সময়ত ৰাজপথলৈ ওলাই আহক আৰু সৰু পথাৰৰ উৰিয়ামঘাটৰ পৰা হুংকাৰ প্ৰদান কৰিছে ইতিমধ্যে শৃংখল চলিহাই মুঠৰ ওপৰত এতিয়া মিয়া খেদা অভিযান চলি আছে আৰু এই মিয়াসকলৰ বৰ্তমান নিস্থাৰ নাই অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন ঠাইত এই মিয়াসকলৰ বাবে এতিয়া অপৰাধজনিত ঘটনা সংঘটিত হৈ আছে বহু লোকে এই কথা কৈছে সাধাৰণ জনতাই এই কথা কৈছে গতিকে এই মিয়াসকলৰ এতিয়া নিস্থাৰ নাই ক'তো লুকাই থাকি এতিয়া হাৰি যাব নোৱাৰিব মিয়াসকল শৃংখল চলিহাৰ মন্তব্য আছে মন্তব্য শুনিলো কথাটো হৈছে যে খিলঞ্জীয়া মানুহৰ বিশেষকৈ উজনি অসমত এতিয়া যি ধৰণে আগ্ৰাসন হৈছে আমি অলপ আগত গৈছিলোঁ নেঘেৰি বিল তাত নেঘেৰি বিল মিচিং গাঁও নামেৰে এখন গাঁও আছিলে আৰু এতিয়া তাত সেই গাঁওখনৰ নাম পৰিৱৰ্তন হৈ নেঘেৰি বিল মিয়া গাঁও হৈছে আজি উৰিয়ামঘাটত সেইদিনা আমি এটা ড্ৰোন ভিডিঅ'ত দেখিলোঁ যে অবাধভাৱে অবৈধ বাংলাদেশী দখলত এতিয়া কথাটো হৈছে যে নামনি অসমত যিটো আগ্ৰাসী ৰূপ তেওঁলোকে ল'লে এতিয়া আমাৰ যদি উজনিখনো সেইটো ৰূপত আগ্ৰাসন কৰিবলৈ যায় তাত আমাৰ আপত্তি আছে আৰু এইখিনি মানুহ ইয়াৰ পৰা যাব লাগিব আৰু নগ'লে এখন মহা সংগ্ৰাম হ'ব
আৰু মহাসংগ্ৰাম যদি হয় তাৰ বাবে চৰকাৰ দায়ী হ'ব, তাৰ বাবে মুখ্যমন্ত্ৰী দায়ী হ'ব, তাৰ বাবে গৃহ বিভাগ দায়ী হ'ব, তাৰ বাবে আৰক্ষী বিভাগ দায়ী হ'ব। কিন্তু নুযুঁজাকৈ কিন্তু এৰি নিদিম। এইবাৰ খিলঞ্জীয়াই যুঁজিব, এঘৰি আমি যুঁজিম, একদম স্পষ্ট কথা। হিন্দু মুছলমানৰ ঊৰ্ধত গৈ খিলঞ্জীয়া মানুহক বচোৱাৰ এখন সংগ্ৰাম, আৰু এই সংগ্ৰাম চলিব। কাৰণ ঢিঙৰ দৰে কাণ্ড যাতে আকৌ পুনৰ সংঘটিত নহয় উজনি অসমত, তাৰ বাবে উজনি অসমৰ খিলঞ্জীয়া মানুহ, অসমৰ সমূহ খিলঞ্জীয়া মানুহ একত্ৰিত হ'বৰ হ'ল, আৰু একত্ৰিত হৈছে। খিলঞ্জীয়া মানুহ ওলাই আহিব, হয় বাংলাদেশী ইয়াৰ পৰা খেদিব লাগিব, আৰু নহ'লে জাতিয়ে ইয়াত মৃত্যুবৰণ কৰিব লাগিব। আৰু মই পুনৰবাৰ কৈছোঁ, যুদ্ধত কিন্তু মৰি পেলাই কেতিয়াও নিজিকে, যুদ্ধত মাৰিহে জিকে। আৰু আমি সহ্য বিজয় মহিয়ান জাতি, আমি কেইবাবাৰো ইহঁতক পৰাস্ত কৰাৰ আমাৰ উদাহৰণ আছে, কেইবাবাৰো ইহঁতক পৰাস্ত কৰাৰ উদাহৰণ আছে। কিন্তু এইটো শেষ যুদ্ধ। ইলেকশ্যনৰ আগে আগে কোনোবাই ক'লে নহ'ব যে এখন শৰাইঘাটৰ শেষ যুদ্ধ। প্ৰকৃত শৰাইঘাটৰ শেষ যুদ্ধ সমাগত, যুদ্ধলৈ সকলো সাজু হ'বলৈ হ'ল। খিলঞ্জীয়াৰ প্ৰত্যেক ঘৰে ঘৰে মাৰণাস্ত্ৰ দিবলৈ আমি চৰকাৰক পুনৰবাৰ আহ্বান জনাইছোঁ, নহ'লে ইহঁতি আমাক শেষ কৰিব। আজি আমাৰ ভূমিপুত্ৰ মিচিং ভাইসকলৰ গাঁৱত ইহঁতি প্ৰৱেশ কৰি, আজি ইয়াত বড়ো মানুহসকলৰ গাঁৱত প্ৰৱেশ কৰি ইহঁতে ইয়াৰ জনগাঁথনি পৰিৱৰ্তন কৰি দিয়ে। আজি এই খিলঞ্জীয়া মিচিং ভাইসকল, আমাৰ বড়ো ভাইসকল, তেওঁলোক ক'ত জীয়াই থাকিব? তাক লৈ আমাৰ প্ৰশ্ন আছে। আমাৰ খিলঞ্জীয়া অসমীয়া মানুহখিনি ক'ত জীয়াই থাকিম আমি? তাক লৈ প্ৰশ্ন আছে, তাক লৈ প্ৰশ্ন আছে। আৰু মই অসমৰ জনগণক, খিলঞ্জীয়া মানুহক, ইয়াৰ থলগিৰি মানুহক এটা কথাই বীৰ লাচিত সেনা মঞ্চৰ পৰা আহ্বান জনাইছোঁ, জাতি যদি বাচিবলৈ হয় ফেচবুক এৰক, হেংদাং লৈ ৰাজপথলৈ ওলাই আহক। শেষ সময় আৰু শেষ যুদ্ধ। হয় জিকিম, নহয় হাৰিম, কিন্তু এইবাৰ কিন্তু জিকিবলৈ যুদ্ধ কৰিব লাগিব। আৰু নিজৰ ইতিহাসটো নিজে চাওক। আমি 17 বাৰ ইহঁতক হৰুৱাই থৈছোঁ, এইবাৰ হ'লে 18 বাৰ হ'ব, কিন্তু হৰুৱাব লাগিব। আৰু এটা কথা দেখা পোৱা গৈছে যে কিছুমান মানুহ ইয়াৰ পৰা ওলাই গৈ সৰুঘৰ টাউন বা বিভিন্ন জেগাত তেওঁলোকে তাত বাহৰ পাতিছে, মাটি কিনিবলৈ চেষ্টা কৰিছে। নাই, সজাগ হ'ব লাগিব, সজাগ হ'ব লাগিব। সৰু পথাৰৰ মানুহ সজাগ হ'ব লাগিব, বৰপথাৰৰ মানুহ সজাগ হ'ব লাগিব, শিৱসাগৰৰ মানুহ সজাগ হ'ব লাগিব, যোৰহাটৰ মানুহ সজাগ হ'ব লাগিব। এতিয়া আমাৰ আপোনালোকে বিশ্বাস নকৰিব, আমাৰ শিৱসাগৰত মোৰ ঘৰ শিৱসাগৰ টাউনত। শিৱসাগৰ টাউনৰ পৰা 10 কিলোমিটাৰ দূৰত চিন্তামণিগড়ত বাংলাদেশীয়ে খিলঞ্জীয়া মিচিং মানুহৰ মাটি, খিলঞ্জীয়া আহোম মানুহৰ মাটি তেওঁলোকে দখল কৰিছে। তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। শিৱসাগৰ গৈও এখন যুদ্ধ আছে। এতিয়া গোটেই অসম বচোৱাৰ এখন যুদ্ধ, আৰু এইবিলাক চব দোকান উচ্ছেদ কৰিব লাগিব। আৰু ইহঁতৰ এটা ঘৰো যাতে থাকিব নোৱাৰে। এটা ঘৰ যদি থাকে, পিছত বীৰ লাচিত সেনা অসমে কিন্তু ভাঙি জ্বলাই দিলে আমাক কিন্তু তেতিয়া দুখ নিদিব অসম পুলিচ আৰু অসম চৰকাৰে। সেইটো কথা কৈছোঁ, সেই কথাটো কৈছোঁ। আমি কিন্তু ভাঙি জ্বলাই দিম যদি চৰকাৰে ব্যৱস্থা নলয়। সেইটো স্পষ্ট কথা, ভাঙি জ্বলাই দিয়া হ'ব। আৰু এখন বাছ চলে, এই বাছখন জিলা প্ৰশাসনে বন্ধ কৰিব লাগিব। কি আছিলে নাম? হাতীমেৰা ষাঠি বুলি এখন বাছ চলে, তাৰ পৰা অবৈধ বাংলাদেশী অনা নিয়া কৰা হয়। সেই বাছখন অতি শীঘ্ৰে পৰিবহণ বিভাগে চিজ কৰক, নহ'লে বীৰ লাচিত সেনা অসমৰ হাতত পৰিলে বাছ ভাঙি দিয়া হ'ব। বাংলাদেশী কঢ়িওৱা বাছ অসমৰ মাটিত চলিব নোৱাৰে, এইটো স্পষ্ট কথা। আৰু উজনি অসমক ইনাৰনেল পাৰ্মিট দিয়ক, উজনি অসমক ইনাৰনেল পাৰ্মিট দিয়ক, অতি শীঘ্ৰে ইনাৰনেল পাৰ্মিটৰ ব্যৱস্থা কৰক। কলিয়াবৰৰ পৰা এইফালে ইনাৰনেল পাৰ্মিটৰ ব্যৱস্থা কৰক। আৰু এতিয়া আমি খবৰ পাইছোঁ যে ট্ৰেইনসমূহত যিবিলাক নামনিত উচ্ছেদ হৈছে, প্ৰায়বোৰ মানুহ এই উৰিয়াম ঘাটৰ ফালে আহি পেলাই সোমাইছে। এই ট্ৰেইনত আহি উৰিয়াম ঘাটৰ ফালে সোমাইছে, এইটো আমি খবৰ পাইছোঁ। আৰু তাৰ ওপৰতো প্ৰশাসনে ব্যৱস্থা লওক। আৰু আমাৰ ল'ৰাৰ চোকা নজৰ থাকিব প্ৰত্যেকটো ট্ৰেইন ষ্টেচনত। কিন্তু যদি আহিবলৈ হয় কিন্তু পিটন পাব, এইটো একদম স্পষ্ট কথা।